Hello guys, welcome to our channel TMT blog. আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো ঘৰতে আমি নিমেৰে কিদৰে সাবুন প্ৰস্তুত কৰিব পাৰো। এই ভিডিঅ'টিত মই কিদৰে শিকিছিলো হেতুহে আপোনালোকক দেখাম। মই বনোৱা নহয়, এয়া আমি কেবাগৰাকীও মহিলাই শিকিছিলো, তাৰে আপোনালোকক মই কিছু আভাস দেখাম। এয়া আমি নিমসমূহ প্ৰেছ কৰি লোৱা হৈছে মিক্সাৰ গ্ৰাইণ্ডাৰত। তাৰ পাছত এয়া সবেজটো লাহে লাহে মিহিমিকৈ কটা হৈছে, ডখৰ ডখৰকৈ কাটি ল'ব লাগে। তাৰ পাছত এনেদৰে এটা পাত্ৰত পানী দি গৰম কৰিব লাগে আৰু তাৰ ওপৰত আনটা পাত্ৰ দি দিব লাগে। আৰু সেই পাত্ৰটোত যাতে পানী মিক্স নহয় তাক লক্ষ্য কৰিব লাগে, কিয়নো পানী মিক্স হ'বলৈ হ'লে সাবুনটো টান নহয়, ঢিলা হ'ব। গতিকে সেই কথাটো খুবেই প্ৰয়োজনীয়, মন কৰিবলগীয়া। এয়া এনেদৰে কাটি লোৱা হৈছে, আপোনালোকে দেখা পাইছেনে? আমি শিকোতে তাতে বা এগৰাকী এনেদৰে কাটি লৈছিল। কেৱল যে নিমেৰে প্ৰস্তুত কৰিব পাৰি তেনে নহয়, নেমু, তিয়হ, এল'ভেৰা, সকলো ধৰণৰ আলু ইত্যাদি সমূহে আপোনালোকে নিজৰ মন পছন্দ অনুসৰি সাবুন প্ৰস্তুত কৰিব পাৰে। আকৌ গোলাপ ফুলৰ বাহিৰেও পাৰি, আপোনালোকে নিজৰ মন পছন্দকে কৰি ল'ব। আৰু ভিটামিনৰ কেপচুল আপোনালোকে ইয়াত ইউজ কৰিব পাৰে। এয়া চাওক আমি কিদৰে, আপোনালোকে মন কৰিছেনে, আমি দুটা পাত্ৰত লৈ লৈছোঁ। এটাত আমি পানীসমূহ দি লৈছোঁ আৰু আনটোত আমি এনেদৰে টুকুৰাসমূহ দি আমি গৰম কৰি লৈছোঁ। এয়া চাওকচোন, এনেদৰে আপোনালোকে লৰাই থাকিব, তেতিয়া খুব সোনকালে গলি যাব। আৰু এয়া মন কৰক, অলপ অলপ গলিছে। এয়া চাওকচোন কি ধুনীয়াকৈ গলিছে, কিন্তু আপোনালোকে ভুলতো তাত পানী মিক্স নকৰিব। আৰু ইয়াৰ লগে লগে আপোনালোকে লক্ষ্য কৰিব সকলোবিলাক সামগ্ৰী যাতে আপোনালোকে পোনতে যোগাৰ কৰি লয়, কিয়নো যদি অকণমান সময় আপোনালোকে লেট কৰে তেতিয়া আপোনালোকৰ এই বস্তুখিনি ঠাণ্ডা হৈ গ'লে আপোনালোকৰ সাবুনটো মানে উপযোগী নহ'ব। তেতিয়া আপোনালোকে আকৌ গৰম কৰি ল'ব লাগিব। সেয়া আপোনালোকে গৰম হৈ থাকোঁতে এই কামখিনি, এই প্ৰচেছটো খুব সোনকালে কৰিব লাগিব। এই বিষয়টোৰ ওপৰত আপোনালোকে অকণমান মন কৰিব। এয়া চাওকচোন লাহে লাহে খুব ধুনীয়াকৈ গলি গৈছে। এয়া চাওক, আপোনালোকক মই জুম কৰি দেখাই দিছোঁ। এয়া চাওক গলি গৈছে। ফেনসমূহ দেখিছেনে কি ধুনীয়াকৈ ওলাই আহিছে। এনেদৰে নিজে নিজে গলি যাব। আপোনালোকে এনেকুৱাতে উতলটো আহোঁতে গেছটো অকণমান কমাই দিব, নহ'লে গেছৰ পানীৰ চিটিকনি গৈ যদি সবেজটোত পৰেগৈ তেতিয়া সেইটো মানে আমাৰ সাবুনৰ বাবে উপযোগী নহ'ব। আগতে মই উল্লেখ কৰিছোঁ কথাটো, আকৌ এবাৰ মই কৈ দিছোঁ যাতে সেই কথাটোত আপোনালোকে ধ্যান দিয়ে। আৰু এই প্ৰচেছসমূহ যিমান শুদ্ধকৈ কৰিব সিমানে আমাৰ কামটো সফল হ'ব। সেই কথাখিনিত খুব ধ্যান দিব। এয়া চাওক আমি লগালগ কিদৰে নিমসমূহ সেই সবেজটো যোনটো আছিলে চচপেনটো তাতে আমি দি লৈছোঁ আৰু মিক্স কৰি লৈছোঁ। সেই একেখন চামুচেৰে আমাৰ ছাৰে কৰি দিছিল, আপোনালোকে দেখা পাইছে নিশ্চয়। এনেদৰে আপোনালোকে খুব সোনকালে এই প্ৰচেছটো কৰিব আৰু চাব যাতে পৰিমাণবোৰ সম হয়। যদি কোনোবা এটা কম কোনোবা এটা বেছি হয় তেতিয়াহ'লে আমাৰ কি হ'ব, সাবুনডোখৰ মানে উপযোগী নহ'ব, ঢিলা হ'ব, নহ'লে যিকোনো এটা প্ৰব্লেমৰ বা সমস্যাৰ আমি সন্মুখীন হ'ব পাৰোঁ। গতিকে এই ক্ষেত্ৰসমূহত আপোনালোকে খুব ধ্যান বা লক্ষ্য কৰিব। তাৰপাছত সম পৰিমাণে এনেদৰে আপোনালোকে চেপসমূহত বাকি ল'ব। আপোনালোকৰ যদি এনেকুৱা চেফাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব, ডিছপ'জেল যে গ্লাছ পায় সেই গ্লাছতো আপোনালোকে বনাব পাৰিব। আৰু এটা কথা আপোনালোকক মই কৈ দিওঁ, কিছুমানে ভাবে যে ফ্ৰিজ থাকিলে হ'ব। সাবুন বনোৱাৰ ক্ষেত্ৰত ফ্ৰিজ নহ'লেও হয়। ফ্ৰিজ কিয় ব্যৱহাৰ কৰে, কেৱল মাত্ৰ সোনকালে যাতে সময়টোত আমি সাবুন পিচ তৈয়াৰ কৰিব পাৰোঁ সেইবাবেহে। কাৰোবাৰ যদি ফ্ৰিজো নাই তেওঁলোকে এই পদ্ধতিটো অৱলম্বন কৰিলে সফল হ'ব। কিন্তু অকণমান যদি ফ্ৰিজটোত 10 মিনিট লাগে তেতিয়া আমি ফ্ৰিজৰ বাহিৰত থ'লে 5 মিনিট লাগিব। ডিফাৰেঞ্চ মাত্ৰ সিমানখিনি, পাৰ্থক্যখিনি। এয়া চাওকচোন আমাৰ 10 পিচ সাবুন তৈয়াৰ হৈ গৈছে। তাৰপাছত আমি ফ্ৰিজত এনেদৰে সোমোৱাই দিবলৈ গৈছিলোঁ আৰু এনেদৰে সোমোৱাই দিওঁতে আমাৰ অলপমান সমস্যাৰ সন্মুখীন হ'ল, কিয়নো তলত এখন ট্ৰে আছিল, ট্ৰেখন ডাঙৰ হ'ল। তাৰপৰা আমি তলত সোমোৱালোঁ, তাৰ পাছতহে আমি আকৌ আইচ বক্সত দিলোঁ। গতিকে এইখিনি সমস্যা মই কিয় দেখাইছোঁ, আপোনালোকৰো হ'ব পাৰে, সচৰাচৰ হোৱা ঘটনাহে যিহেতু মই সেইবাবে আপোনালোকক এই প্ৰচেছসমূহ দেখাই দিছোঁ। আৰু এয়া চাওক
বাগৰাকী আকৌ ডিছপ'জেল গ্লাছতো তৈয়াৰ কৰি আপোনালোকক দেখাই দিছে। আপোনালোকে এনেদৰে তৈয়াৰ কৰিব পাৰিব। এয়া চাওক, একেই পদ্ধতিত আমি প্ৰস্তুত কৰি ল'লোঁ আৰু খালী মাত্ৰ ডিছপ'জেল গ্লাছ আমি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ সুবিধা অনুসৰি ডিছপ'জেল গ্লাছেই ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে এই ফেনসমূহ চামুচ এখনে আঁতৰাই দিওঁ বুলি নাপাৰে, কিন্তু যেতিয়া টান হ'ব আপোনালোকে তেতিয়াও লাহে কৰি আঁতৰাই ল'ব পাৰিব। গতিকেলৈ আপোনালোকৰ যিফালে সুবিধা হয় সেইটো পদ্ধতি আপোনালোকে অৱলম্বন কৰিব। চাওকচোন কি ধুনীয়া লাগিছে, ঘৰতে আমি তৈয়াৰ কৰি ল'ব পাৰোঁ অতি সহজতে। আৰু মনটো যদি থাকে আপোনালোকে সকলো কাম আমি এটাকে সোমাই দিছোঁ। চাওক, আমি এইদৰে এটা এটাকৈ গ্লাছসমূহ আইচ বক্সত সোমোৱাই দিছোঁ। এয়া চাওক, তাৰপাছত অলপ সময় আপোনালোকে এনেদৰে থৈ দিব। এতিয়া হৈ গ'ল আমাৰ ৰেডি চাবোন। এয়া চাওকচোন, ছাৰে উলিয়াই আছে এয়া চাবোনবিলাক। টান টান হৈছে, আপোনালোকে দেখিছেনে? এয়া চাওক, মই খুব ধুনীয়াকৈ দেখাই দিছোঁ। আমি একেদিনাখনেই উলিয়াইছিলোঁ, খুব বেছি আধা ঘণ্টামান সময় নহ'লে কিজানি। গতিকেলৈ আপোনালোকেও ঘৰতে তৈয়াৰ কৰিব আৰু পাৰিব। আৰু যদি কিবা আপোনালোকৰ সুধিব লগা থাকে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই, টাটা।